Hello student, এই ভিডিঅ'টোত ক্লাছ 10ৰ ইংলিছৰ যিখন মেইন টেক্সটবুক ফাৰ্ষ্ট ফ্লাইটৰ পৰা তোমালোকৰ যিটো ফাৰ্ষ্ট পোয়েম এ টাইগাৰ ইন দা জু কবিতাটোৰ সম্পূৰ্ণ অসমীয়া অনুবাদ আগবঢ়াব লৈছোঁ একেবাৰে সৰল অসমীয়াত। আৰু ইয়াৰ পূৰ্বে মই তোমালোকৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ এ লেটাৰ টু গড চেপ্টাৰটোৰ সম্পূৰ্ণ অসমীয়া অনুবাদ আগবঢ়াইছোঁ। বিভিন্নজনে কমেণ্ট কৰি জনাইছে যথেষ্ট ভাল হৈছে বুলি। তোমালোকে যদি চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। আৰু এই টাইগাৰ ইন দা জু কবিতাটো যথেষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ প্ৰতিটো এক্সাম, ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি বৰ্ড আৰু মেট্ৰিক পৰীক্ষাৰ বাবে। তো আহাচোন তেতিয়াহ'লে চাওঁ আমি কবিতাটোনো কি আছে। পাইছা, কবিতাটোৰ নাম হৈছে এ টাইগাৰ ইন দা জু, অৰ্থাৎ চিৰিয়াখানাত থকা এটা বাঘ বা চিৰিয়াখানাৰ এটা বাঘ বুলি আমি ক'ব পাৰোঁ। তো কবিতাটোৰ আৰম্ভণিতে কি দিছে আমি চাই লওঁ। ইয়াত দিছে দিছ পয়েম কনষ্ট্ৰাক্ট এ টাইগাৰ ইন দা জু উইথ দ্য টাইগাৰ ইন দ্য নেচাৰেল হেবিটেল বা হেবিটেল। অৰ্থাৎ ইয়াত কি কৈছে যে এই কবিতাটোত কি দেখুওৱা হৈছে, দুখন বিপৰীত ছবি দেখুওৱা হৈছে বা বিপৰীত সত্তা দাঙি ধৰা হৈছে। কনষ্ট্ৰাক্ট এই টাইগাৰ ইন দা জু, চিৰিয়াখানাত থকা এটা বাঘ, আৰু তাক কিহৰ সৈতে তুলনা কৰিছে, উইথ দ্য টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেল, অৰ্থাৎ জংঘলত থকা এটা বাঘ আৰু চিৰিয়াখানাত থকা এটা বাঘৰ দুখন বিপৰীত ছবি কবিতাটোত কি কৰা হৈছে, দাঙি ধৰা হৈছে। ইয়াত দিছে দ্য পয়েম মুভছ ফ্ৰম দ্য জু টু দ্য জংগল। কবিয়ে কবিতাটোত চিৰিয়াখানাৰ পৰা কিহলৈ গতি কৰিছে, জংঘল অৰ্থাৎ অৰণ্যলৈ গতি কৰিছে। এণ্ড বেক এগেইন টু দ্য জু, আৰু জংঘলৰ পৰা পুনৰ চিৰিয়াখানালৈ গতি কৰিছে। কবিতাটো প্ৰথমতে আৰম্ভ হৈছে চিৰিয়াখানাৰ পৰা। তো চিৰিয়াখানাত থকা বাঘৰ পৰা গৈ পেলানি সেই বাঘটোক জংঘলত উপস্থাপন কৰা আছে, জংঘলৰ পৰা পুনৰ জু অৰ্থাৎ চিৰিয়াখানালৈ ঘূৰি অহা হৈছে। তো ৰিড দ্য পয়েম চাইলেণ্টলি ওৱান্স, ইয়াক খুব তোমালোকক সূক্ষ্মভাৱে বা মনে মনে পঢ়িবলৈ কৈছে। এণ্ড চে হুইচ ষ্টেঞ্জাছ স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জু। ইয়াত মুঠতে 5টা ষ্টেঞ্জা আছে, 1, 2, 3, 4, 5। তো এই 5টা ষ্টেঞ্জাৰ কোনটোত কোৱা হৈছে যে ৰিড দ্য পয়েম চাইলেণ্টলি ওৱান্স এণ্ড চে হুইচ ষ্টেঞ্জাছ স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জু। ইয়াত কোনকেইটা ষ্টেঞ্জা অৰ্থাৎ স্তৱকত জুত থকা টাইগাৰৰ কথা কোৱা হৈছে। এণ্ড হুইচ ওৱান্স স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জংগল, আৰু কোনকেইটা ষ্টেঞ্জাছ আমি বা কবিতাটোত জংঘলত থকা টাইগাৰৰ কথা আমাক কোৱা হৈছে। আহাচোন আমি কবিতাটো আৰম্ভ কৰোঁ এবাৰ। হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰিপছ। ইয়াত ষ্টক্স মানে হৈছে খোজকাঢ়ি থকা। ইয়াত বাঘটোৰ হি মানে বাঘটোৰ কথা কৈছে, টাইগাৰটোৰ কথা। সি খোজকাঢ়ি আছে ক'ত, ইন হিজ ভিভিড ষ্ট্ৰিপ। ভিভিড ষ্ট্ৰিপ মানে টাইগাৰটোৰ গাত যিহেতু আগবাগ আছে, ভিন্ন ৰঙৰ আঁচ, তাৰ কথা কোৱা হৈছে। তো ভিন্ন ৰঙৰ আঁচেৰে সৈতে টাইগাৰটোৱে খোজকাঢ়ি আছে। ক'ত খোজকাঢ়িছে, দ্য ফিউ ষ্টেপ অফ হিজ কেজ। কেজ মানে হৈছে টাইগাৰৰ যিটো পিঞ্জৰা বা গঁৰাল, গঁৰালৰ ভিতৰত ফিউ ষ্টেপ, যিহেতু গঁৰালটো সৰু গতিকে মাত্ৰ কেইটামানহে খোজকাঢ়িব পাৰিছে, কেইখোজমান, গতিকে পিঞ্জাৰৰ ভিতৰৰ সীমাবদ্ধ এৰিয়াটোতে বাঘটোৱে কি কৰি আছে, খোজকাঢ়ি আছে। ফিউ ষ্টেপ মানে একেবাৰে কম খোজকাঢ়িব পাৰিব যিহেতু পিঞ্জৰাটো সৰু। তাৰপৰা অন পেডছ অফ ভেলভেট কোৱাইট। পেড মানে হৈছে টাইগাৰৰ গাটো কি হৈছে, কোমল দেহী, কোমল। তো অন পেড অফ ভেলভেট কোৱাইট, তাৰ গাটো কি কৈছে, একেবাৰে ভেলভেটৰ দৰে কি হৈছে, তাৰ ওপৰতে যিহেতু এখন ছাল থাকে, গতিকে একেবাৰে কোমল দেহী ভেলভেটখনৰ সৈতে ইন হিজ কোৱাইট ৰেঞ্জ, কিন্তু তাৰ কি হৈ আছে, বিৰাট কোৱাইট মানে মৌন হৈ আছে, আৰু তাৰ কি হৈছে, ৰেচ মানে খং, বাঘটোৰ বিৰাট খং উঠি আছে। যদিও মৌন হৈ আছে, তাৰ কি হৈছে, তাৰ খং এটা উঠি আছে। এইটো হৈছে ফাৰ্ষ্ট ষ্টেঞ্জা। তো ইয়াত আমাক জুত থকা টাইগাৰটোৰ কথা কোৱা হৈছে। নেক্সট ষ্টেঞ্জাটোত কি কোৱা হৈছে, হি শুড বি লাৰ্কিং ইন শ্বেডো। সি কি কৰিলেহেঁতেন, লাৰ্কিং মানে কি, লুকাই থকা। ইন শ্বেডো কিহৰ ছাঁ, শ্বেডো মানে হৈছে ছাঁ। তো টাইগাৰটোৱে কিহৰ ছাঁত লুকাই থাকিব, শ্লাইডিং থ্ৰু লং গ্ৰাছ, দীঘল দীঘল ঘাঁহৰ মাজেদি চুচৰি যাব। তোমালোকে নিশ্চয় এনিমেল প্লেনেটত বা দেখিছা, বাঘে চিকাৰ কৰিবৰ বাবে জংঘলৰ মাজত লুকাই এখোজ লাহে লাহেকৈ আগুৱাই যায়। সি কৈছে যে হি শুড বি লাৰ্কিং ইন শ্বেডো। তো সি গৈ লুকাই থাকিব লং গ্ৰাছ অৰ্থাৎ দীঘল দীঘল ঘাঁহৰ ছাঁহৰ মাজত, আৰু কি হ'ব, লাহে লাহে শ্লাইডিং কৰিব, চুচৰি যাব পেটেদি। ক'ত, নিয়াৰ দ্য ৱাটাৰ হ'ল, য'ত কি হৈছে, পানীৰ ঝৰ্ণাৰ কিনাৰত। কাৰণ সেই ঝৰ্ণালৈ কোন আহিব, হুৱেৰ প্লাম ডিয়াৰ পাছ। প্লাম মানে হৈছে নিপুতল। যেতিয়া হৰিণাবিলাক পানী খাবলৈ আহে, তো তাৰ ওচৰত থকা দীঘল দীঘল ঘাঁহনিৰ মাজত বাঘটোৱে চিকাৰ কৰিবলৈ কি কৰি থাকিব, লাৰ্কিং, লুকাই থাকিব। আৰু লাহে লাহে সি হৰিণাৰ কাষলৈ শ্লাইডিং কৰিব, চাপি যাব ধৰিবৰ বাবে। নিশ্চয় তোমালোকে দেখিছা বাঘে চিকাৰ কৰা দৃশ্য। এইটো হৈছে ছেকেণ্ড ষ্টেঞ্জা। এইটোত কিহৰ কথা কোৱা হৈছে,
টাইগাৰ ইন দ্য জাংগল, অৰ্থাৎ জাংগলত থকা টাইগাৰৰ কথা কোৱা হৈছে। নেক্সট থাৰ্ড ষ্টেঞ্জাটোলৈ আহোঁ, 3 নম্বৰটোলৈ। ইয়াত কৈছে হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ। স্নাৰ্লিং মনে হৈছে দাঁত নিকটাই দেখুওৱা। বাঘটোৱে কি কৰিব, তোমালোকে দেখিছাই বাঘে যেতিয়া উগ্ৰ হয় দাঁত দি পেলানি দাঁত নিকটাই চিঞৰে, তোমালোকে নিশ্চয় দেখিছা। তো হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ, ঘৰবোৰৰ কাষে কাষে। এট দ্য জাংগলেছ, তো জংঘলৰ কিনাৰত যিবোৰ ঘৰ আছে তাৰ কাষে কাষে বাঘটোৱে দাঁত নিকটাই গুজৰি ঘূৰি ফুৰিব। এণ্ড বেৰিং হিজ হোৱাইট ফেন্স, বেৰিং মানে দেখুওৱা, কি দেখুৱাব, হোৱাইট ফেন্স। ফেংছ মানে হৈছে তাৰ জোঙা জোঙা দাঁতকেইটা। হিজ ক্লছ মানে হাতোৰা বা তাৰ নখবিলাক কি কৰিব, দেখুৱাব। আৰু কি হ'ব ইয়াৰ ধৰক টেৰৰাইজিং দ্য ভিলেজ, অৰ্থাৎ গাঁৱত কি কৰিব, এটা আতংকৰ সৃষ্টি কৰিব বাঘটোৱে, বা গাঁওবাসীক কি কৰিব, ভয় খুৱাব। তো এইটো হৈছে থাৰ্ড ষ্টেঞ্জা। ইয়াত টাইগাৰ ইন দ্য জাংগলৰ কথাই কোৱা হৈছে। নেক্সট আহিলে 4 নম্বৰ ষ্টেঞ্জা। ইয়াত দিছে বাট হিজ লক ইন এ কংক্ৰিট চেল, কিন্তু এতিয়া বাঘটো কিহৰ মাজত বন্দী হৈ আছে, কংক্ৰিট চেল, পকী পিঞ্জৰা বা গঁৰালৰ মাজত বাঘটো কি হৈছে, লক, তাক বন্ধ কৰি থোৱা হৈছে। হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, আৰু তাৰ যিটো শক্তি সজাৰ ভিতৰত কি হৈছে, সীমাবদ্ধ হৈ পৰিছে। বাৰ্ছ মানে হৈছে সজাৰ ভিতৰত। নেক্সট কি কৈছে, ষ্টকিং দ্য লেংথ অফ হিজ কেজ, আৰু কি কৰিব, সি গঁৰালৰ ভিতৰতে সি কি কৰিব, ষ্টকিং, খোজকাঢ়ি ফুৰিব, আৰু ইগনৰিং ভিজিটাৰ্ছ, অৰ্থাৎ চিৰিয়াখানা চাবলৈ বা জুলৈ যিখিনি মানুহ চাবলৈ যাব তেওঁলোকক কি কৰিব, সি উপেক্ষা কৰিব, ইগন'ৰ কৰিব। তো এইটো ফ'ৰ্থ ষ্টেঞ্জা। ইয়াত বাঘটোৰ জোৰ এখন চিত্ৰ দাঙি ধৰা হৈছে। কি কৰা আছে, তাক যিটো জংঘলত থকা বাঘটোক ইয়াত এটা কংক্ৰিট চেলত বন্দী কৰি ৰখা হৈছে, গতিকে তাৰ শক্তিখিনি সীমাবদ্ধ হৈ পৰিলে, আৰু সি কি কৰিব, সেই কেজৰ ভিতৰতে খোজকাঢ়ি ফুৰিব, আৰু ইগনৰিং ভিজিটৰ, যিখিনি চিৰিয়াখানা চাবলৈ যায় মানুহবিলাকে, তোমালোকেও নিশ্চয় গৈছা, তেওঁলোকক কি কৰিব, উপেক্ষা কৰিব। তাৰপিছত নেক্সট লাষ্ট ষ্টেঞ্জা, 5 নম্বৰ ষ্টেঞ্জাটোত দিছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, ৰাতিৰ যিটো শেষ শব্দটো সি তাত কি হ'ব, শুনা পাব, দ্য পেট্ৰলিং কাৰ্ছ। ইয়াত পেট্ৰলিং কাৰ মানে কি হৈছে, চিৰিয়াখানাত বিভিন্ন জন্তুবিলাক ঠিকে আছে নে নাই তো চাবৰ বাবে মাজে মাজে ঘূৰি থাকে, আৰু সেই পেট্ৰলিং কাৰবিলাকৰ কি ক'ব, তেওঁলোকে এই বাঘটোৱে শব্দ শুনা পাব। এণ্ড ষ্টেয়াৰ্ছ মানে লাগি চাই থকা, উইথ হিজ ব্ৰিলিয়েণ্ট আইজ, তাৰ উজ্জ্বল চকুকেইটাৰে সি লাগি চাই থাকিব। কাক চাই থাকিব, এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ, অৰ্থাৎ আকাশত থকা জিলিকি থকা উজ্জ্বল তৰাবিলাকলৈ তাৰ ব্ৰিলিয়েণ্ট উজ্জ্বল চকুকেইটাৰে সি কি কৰি থাকিব, লাগি চাই থাকিব। তো এইটোৱে আছিল এই টাইগাৰ ইন দ্য জু কবিতাটোৰ সম্পূৰ্ণ অসমীয়া অনুবাদ, আৰু কবিতাটোৰ কবি হৈছে লছলি নৰেছ। এইটো কিন্তু MCQত আহি থাকে, তোমালোকে মনত ৰাখিবা। আৰু নেক্সট এই কবিতাটোৰ ওপৰত বিভিন্ন MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ আহে পৰীক্ষাত, মই ইতিমধ্যে প্ৰিপেয়াৰ কৰিছোঁ, সেই ভিডিঅ'টো খুব সোনকালে তোমালোকলৈ আগবঢ়াম। তো এইখিনি তোমালোকে ভালকৈ চাবা, আৰু ইয়াৰ পিছতে তোমালোকৰ ইয়াৰ পৰা ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন আৰু MCQ পাবা তোমালোকে। যিহেতু কবিতাটোত প্ৰশ্ন বুলিবলৈ নাই, ইয়াত কেৱল জাষ্ট তোমালোকক থিংকিং এবাউট দ্য পয়েমৰ কবিতাৰ ওপৰত কেইটামান প্ৰশ্ন দিছে, এইবিলাক সাধাৰণতে পৰীক্ষাত নাহে। তো এনিৱে তোমালোকলৈ সেইখিনি মই আগবঢ়াম। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।